নমস্কাৰ আজি আমি আকৌ আৰম্ভ কৰিব লৈছো জীৱন প্ৰক্ৰিয়া পাঠটো এটো হ'ব আপোনালোকৰ 3 নম্বৰ ভিডিও ইতিমধ্যে আমি জীৱন প্ৰক্ৰিয়া অধ্যায়টোৰ তোমালোকৰ প্ৰথম দুটা পাৰ্টত কি বস্তু শিকিলো ইয়াত আমি জীৱন প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণসমূহ অধ্যয়ন কৰিলো হয়নে নহয় ইয়াত কেনেকুৱা ধৰণৰ আছিল যেনেকুৱা শ্বসন পৰিবহন পৰিপুষ্টি এতিয়া আমি পৰিপুষ্টিটো ইতিমধ্যে আৰম্ভ কৰিছো এতিয়া তোমালোকে চাবা পৰিপুষ্টিত দুটা ধৰণৰ আছিল স্বপক্ষীয় পৰিপুষ্টি আৰু পৰপক্ষীয় পৰিপুষ্টি যোৱা ক্লাছত যোৱা ভিডিওটোত আমি স্বপক্ষীয় পৰিপুষ্টিৰ বিষয়ে অধ্যয়ন কৰিছো যেটো উদ্ভিদে স্বপক্ষীয় পৰিপুষ্টিৰ সহায়ত কি কৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে এটো হল সালোকসংশ্লেষণৰ প্ৰক্ৰিয়া ইয়াত তোমালোকে ইতিমধ্যে পাইছা যে কি স্টেপ আছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোত কিছুমান কি আছে কিছুমান স্টেপ কিছুমান আছে দেখছা এই প্ৰক্ৰিয়াটো কিছুমান স্টেপত সংঘটিত হয় এই সংঘটিত স্টেপ বিলাক ইয়াত দিয়া আছে তোমালোকৰ এইখিনি আমি ইতিমধ্যে পাই আহিছো তিনিটা হল মুখ্য দশা বুলিও ক'ব পাৰা ঠিক আছে আৰু এইটো হল সালোকসংশ্লেষণৰ ৰিএকচনটো তাৰ বিক্ৰিয়াটো পৰীক্ষাত এইটো লিখিব আহে যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোৰ বিভিন্ন দশাসমূহ উল্লেখ কৰা আৰু লগত সম্পূৰ্ণ বিক্ৰিয়াটো লিখা এইটো হল তোমালোকৰ সম্পূৰ্ণ বিক্ৰিয়া ঠিক আছে ইয়াত সূৰ্যৰ পোহৰৰ আৱশ্যক হয় ঠিক আছে পত্ৰহৰিত দৰকাৰ হয় কাৰ্বন ডাই অক্সাইড লাগে আৰু পানী লাগে ঠিক আছে গোটেইখিনি কি কৰিব ইহতে আমাৰ চাৰিওপিনত থকা বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰিব আৰু কি গঠন কৰিব খাদ্য বস্তু গঠন কৰিব এটো মই সেউজীয়া ৰঙেৰে দেখাইছো কি বস্তু উৎপন্ন হৈছে গ্লুকোজটো হল খাদ্য বস্তু তাৰ উপৰি কি গেছ এটা উৎপন্ন কৰিছে গেছটো হল অক্সিজেন গেছ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি কৰে অক্সিজেন গেছটো উৎপন্ন হয় আৰু হেতু কি কৰে পৰিবেশত উদ্ভিদবোৰে এৰি দিয়ে যেটো আমি প্ৰাণীবোৰে তাক গ্ৰহণ কৰো আনহাতে তাত কি হয় কিছু পৰিমাণৰ পানীও উৎপন্ন হয় অতিৰিক্ত পানীখিনি কি হ'ব পত্ৰ ৰন্ধ্ৰৰ মাজেৰে পাতত থকা কিছুমান সৰু সৰু ৰন্ধ্ৰ সেই ৰন্ধ্ৰবিলাকৰ মাজেৰে কি হ'ব উলাই গুছি যাব ঠিক আছে এতিয়া আমি এখিনি বস্তু কৈছো ইয়াত আমি চাও এতিয়া এইটো চিত্ৰৰ কথা আমি যোৱা ভিডিওটোত কোৱা হৈছে কি বস্তু আছে এইখিনি তোমালোকে চাই লবা আগৰ ভিডিওটোত এতিয়া আমি তলত এটা কাৰ্যকলাপ এটা দিয়া হৈছে এই কাৰ্যকলাপটোত কি দিয়া হৈছে আমি সেই বস্তুটো অকমান লক্ষ্য কৰো ঠিক আছে এতিয়া চোৱা এই কাৰ্যকলাপটো মই এইখিনি বস্তু এতিয়া তোমালোকক পঢ়াম ইয়াত এটা বাৰেবৰণীয়া পাত বিশিষ্ট এটা উদ্ভিদৰ টাব লব দিছে কিছুমান তোমালোকে দেখিবা উদ্ভিদ যাৰ গছৰ পাতবিলাকৰ বেলেগ বেলেগ ধৰণৰ অকমান ৰং থাকে কিছুমানত ডাঠ সেউজীয়া থাকে কিছুমানত অকমান পাতল সেউজীয়া থাকে মানে একেটা গছ ধৰা এইটো পাতত অকমান ডাঠ সেউজীয়া অকমান পাতল সেউজীয়া তেনেকুৱা ধৰণৰ ঠিক আছে ক্ৰটন মানে কি পাতা বাহাৰ বুলি কয় এইটো কিছুমান পাত থাকে বহুত ৰং থাকে তাত অকল পাতেই থাকে তাত একো বিশেষকৈ ক্ৰটনত ফুল নুফুলে তাত তেনেকুৱা হালধীয়াও থাকে বেগুনীয়া গুলপীয়া তেনেকুৱা ধৰণৰো ৰং থাকে এতিয়া উদ্ভিদজোপা কি কৰিছে 3 দিনমান অন্ধকাৰ ঠাইত ৰাখি থব দিছে অন্ধকাৰ ঠাইত ৰাখিলে কি হ'ব তাত সালোকসংশ্লেষণ নহব ঠিক আছে আৰু কি হ'ব তেতিয়া সকলোখিনি চেতহাৰ ব্যৱহাৰ হৈ পাতবিলাক চেতহাৰ বিহীন হৈ পৰিব এতিয়া বস্তুটো লক্ষ্য কৰা চেতহাৰ বোলা বস্তুটো কি প্ৰথমে আমি বুজিব লাগিব আমি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কি গঠন কৰিছে উদ্ভিদে গঠন কৰিছে গ্লুকোজ অণু গ্লুকোজটোৱে খাদ্যৰ অণু হিচাপে কি কৰিছে গঠন কৰিছে এই গ্লুকোজ অণুখিনি কি হ'ব গ্লুকোজ অণুখিনি গ্লুকোজ হিচাপে সঞ্চয় নহয় গছৰ পাতবিলাকত চেতহাৰ হিচাপে সঞ্চয় হয় কি হিচাপে চেতহাৰ এই চেতহাৰ হিচাপে সঞ্চয় কৰাৰ কিছুমান সুবিধা আছে গ্লুকোজসমূহ আচলতে বহুত ৰিএক্টিভ মানে কেনেকুৱা হেতু বিক্ৰিয়া কৰুকে থাকিব বেলেগ বস্তুৰ লগত সো বেলেগ বস্তু বেয়া কৰি পেলাব পাৰে কিন্তু যেতিয়া গ্লুকোজ অণুখিনিক কি কৰিব চেতহাৰ হিচাপে কি কৰিব এটা থুপ লগাই থৈ দিব মানে গ্লুকোজ বিলাক মিলিয়ে কি গঠন হৈ আছে চেতহাৰ গঠন হৈ আছে ঠিক আছে পিছত যেতিয়া উদ্ভিদক গ্লুকোজ হিচাপে লাগে সেই চেতহাৰখিনি আকৌ ভাঙি গ্লুকোজ হিচাপে লৈ লব বা আমি যেতিয়া উদ্ভিদখিনি গ্ৰহণ কৰো খাও আমি সেই ডাইৰেক্টলি গ্লুকোজটো নাপাও আমি চেতহাৰখিনি পাও চেতহাৰখিনি আমাৰ শৰীৰত যায় তাৰ কি হ'ব ডাইজেশন হ'ব মানে কি তোমাৰ খাদ্যসমূহ সৰু অণুত ভাঙিব সেইবিলাক আমি তেতিয়া কি পাম তাৰ পৰা গ্লুকোজ অণুখিনি পাই যাম এতিয়া আমি কাৰ্যকলাপটোত ধ্যান দিও কি কৰিছে গছৰ পাত উদ্ভিদজোপা কি কৰিছে 3 দিনমান অন্ধকাৰত ৰাখিব দিছে তেতিয়া কি হ'ব তেতিয়াটো সালোকসংশ্লেষণ নহয় তেতিয়া যিখিনি চেতহাৰ আছিল সেইখিনি গোটেই ব্যৱহাৰ হৈ যাব
এতিয়া উদ্ভিদজোপা 6 ঘণ্টাৰ বাবে সূৰ্যৰ পোহৰত ৰাখি থোৱা কিমান ঘণ্টাৰ কাৰণে 6 ঘণ্টাৰ কাৰণে কি কৰিব দিছে সূৰ্যৰ পোহৰত ৰাখিব হ'ব দিছে উদ্ভিদজোপাৰ পৰা পাত এখন ছিঙি আনা ঠিক আছে উদ্ভিদজোপাৰ পৰা অলপমান পাত ছিঙি আনিলে তাত কি কৰিব সেউজীয়া অংশবিলাক কি কৰিব দিছে চিনাক্ত কৰি চাব দিছে তাৰ পিছত কি কৰিছে চোৱা উদ্ভিদজোপাৰ পৰা পাতখিলা যেতিয়া ছিঙি আনিছে তাৰ পিছত তাত সেউজীয়া অংশখিনিহে কিন্তু অকল চিনাক্ত কৰিব দিছে ইয়াত যেটো পাতা বাহাৰ পৰা পাত গছটো লৈছিল বা ক্ৰটন যাক ইংৰাজীত কয় সেই তাৰ পাতবিলাকৰ কি হয় আটাইখিনি অংশ কিন্তু কেনেকুৱা নহয় সেউজীয়া নহয় গছজোপাৰ অকমান অংশ সেউজীয়া অকমান হালধীয়া অকমান বেলেগ ৰঙৰ ঠিক আছে আমি চিনাক্ত কৰিব লাগিব আমি কাগজত এখনত আঁকি লিখি থলো যে এইখিনি ঠাই কি তোমাৰ সেউজীয়া হয় ঠিক আছে তাৰ পিছত আমি কি কৰিম পাতখিলা উতলি থকা পানীত অলপ সময়ৰ কাৰণে ডুবাই ৰখা হ'ল ঠিক আছে তাৰ পিছত এটো স্টেপ কৰিলো ডুবাই ৰখা হ'ল তাৰ পিছত ইয়াৰ পিছত এলকহল থকা বিকাৰ এটা লৈছে তাত পাতখিলা ডুবাই দিব দিছে ঠিক আছে এইখিনি কৰা হ'ল তাৰ পিছত অতি সাৱধানেৰে বিকাৰটো এটা উতলি থকা তোমাৰ পানীৰ পাত্ৰত ৰাখি গৰম হ'ব দিব যেতিয়া এলকহলখিনি আঁতৰি যায় যাতে এলকহলখিনি কি হ'ব আঁতৰি যাব তাৰ পিছত পাতখিলাৰ বৰণটো কেনেকুৱা হ'ব অলপ হেতা হৈ যাব ঠিক আছে আৰু যিখিনি পানী থাকিব তাত সেইখিনি অকমান দেখাত তোমাৰ সেউজীয়া হৈ যাব ঠিক আছে এতিয়া কি কৰা যাব তাত অকমান আয়োডিনৰ দ্ৰৱ দিয়া হ'ব এতিয়া আয়োডিন অলপমান দিয়া হ'ল তাৰপিছত অলপ সময় ৰাখিৰ পাছত কি কৰিব আয়োডিনখিনি গোটেইখিনি ধুই পেলাই আমি আয়োডিনখিনি কি কৰিলো উলাই দিলো ঠিক আছে তাৰ পিছত আয়োডিনখিনি যেতিয়া আমি উলাই দিলো তাৰ পিছত তোমালোকে এটো দেখাত কেনেকুৱা দেখিবা এনেকুৱা দেখিবা মানে যিখিনি অংশ সেউজীয়া আছিল সেইখিনি অংশ আয়োডিন দিয়াৰ পিছত কি হৈ গ'ল তাৰ বৰণটো এনেকুৱা বেঙুনীয়া বা নীলা ধৰণৰ হৈ গ'ল দেখিছা যিখিনি অংশ সেউজীয়া আছিল সেইখিনি ৰং সলনি হ'ল কিন্তু বাকিখিনি অংশটো ৰং সলনি হোৱা নাই তাৰ অৰ্থটো কি তাৰ অৰ্থ হ'ল সেউজীয়া অংশখিনিহে কি কৰিব পাৰিছে সালোকসংশ্লেষণ কৰিব পাৰিছে বাকিখিনি অংশই কি কৰিব পৰা নাই সালোকসংশ্লেষণ কৰিব পৰা নাই আৰু সালোকসংশ্লেষণ য'ত হৈছে তাতেহে কি হ'ব গ্লুকোজ উৎপত্তি হ'ব আৰু গ্লুকোজ থকা অংশখিনিতহে চেতহাৰ হ'ব আৰু চেতহাৰে সদায় কিহৰ লগত আয়োডিনৰ লগত ৰিএকচন কৰে যেতিয়া আয়োডিনটো দেখিম আয়োডিন কৰবাত থাকে মানে য'ত চেতহাৰ কৰবাত থাকে তাত যদি আমি আয়োডিন দ্ৰৱ দি দিওঁ তেতিয়া তাৰ ৰংটো কি হৈ যায় সলনি হয় বা ৰংটো কি হৈ যাব অলপ বেগুনীয়া বা নীলা ৰঙৰ হৈ যায় সেইটোৱে প্ৰমাণ কৰে যে সেইখিনি অংশত চেতহাৰ আছে ঠিক আছে এটো হল কাৰ্যকলাপ এটা এতিয়া নেক্সট আকৌ কি কৈছে চোৱা ইয়াত তোমাৰ নেক্সট পাৰ্টটোত কি কৈছে এইখিনিত চাবা এতিয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে আৰু উদ্ভিদে অক্সিজেন কেনেকুৱাকৈ এৰি দিব আমি অলপ আগতে ক'লো যে পত্ৰৰ অংশ থাকে পাতৰ তল পিনে ইয়াৰ ওপৰত যদি তোমালোকে ফটোখনত চোৱা পত্ৰৰ অংশটো মই লাষ্ট ক্লাছত ইয়াত দেখাইছিলো চোৱা এই ধৰা এখন পাত এইখন পাতৰ এইটো খিলাটো ইয়াত আনিছে এইটো জুম কৰিছে ইয়াত অলপ বহুত ডাঙৰকে দেখাইছে ইয়াত দেখিছানে এই তলত এই ছিদ্ৰ এটা আছে এইটো ছিদ্ৰ এই ছিদ্ৰটোৱে হ'ল কি পত্ৰৰন্ধ্ৰ এইটো হ'ল পত্ৰৰন্ধ্ৰ এই পাতখিলাৰ এই তল পিনে থাকে এনেকুৱাকে তল পিনে থাকে পত্ৰৰন্ধ্ৰবিলাক ঠিক আছে আৰু ওপৰৰ পিনে এইটো এটা জিলিকি থকা এটা অংশ থাকে ন তাত কি থাকে যাতে উদ্ভিদজোপা পটককে কি হৈ নাযায় বেয়া হৈ নাযায় বা তাত কোনো ধৰণৰ বেয়া বস্তু আহি পটককে ৰৈ যাব নোৱাৰে সেইকাৰণে কি থাকে অলপমান ওপৰৰ অংশত এটা লেয়াৰ থাকে ঠিক আছে যাক কিউটিকল বুলি কোৱা হয় তৈল কিউটিকল ইয়াতে কৈছে অলপ তেলান হয় আৰু তৈল কিউটিকল বুলি কৈছে তাক ঠিক আছে এটা পাতৰ পত্ৰৰন্ধ্ৰবিলাক বিশেষকৈ ক'ত থাকে সদায় গছৰ পাতৰ তল পিনেহে থাকে ওকে এতিয়া আমি আগবাঢ়িছো ইয়াত আকৌ চিত্ৰটো আৰু অলপ ভালকে দিছে এইটো মানে গছ এজোপা যেতিয়া তলৰ পিনেদি চাবা তুমি গছৰ পাতখিলা যেতিয়া তল পিনেদি চাবা তেতিয়া তুমি এনেকুৱা বস্তুবোৰ দেখা পাবা এনেকুৱা ৰন্ধ্ৰবোৰ দেখা পাবা আৰু এই ৰন্ধ্ৰবিলাকেৰে কি হ'ব তোমাৰ গেছবিলাক আদান প্ৰদান হ'ব অকল গেছ নহয় তোমাৰ এই ৰন্ধ্ৰবিলাকৰ মাজেৰে কি হ'ব জলীয় বাষ্প বা অতিৰিক্ত পানীখিনিও কি হ'ব ওলাই যাব পাৰে এতিয়া এই ৰন্ধ্ৰটো পত্ৰৰ ৰন্ধ্ৰবিলাক কি হ'ব পাৰে তোমাৰ খোলা বা বন্ধ হ'ব পাৰে ঠিক আছে পত্ৰৰন্ধ্ৰৰ যিবিলাক ছিদ্ৰ থাকে সেইবিলাক কি হ'ব কেতিয়াবা খোলা থাকিব কেতিয়াবা বন্ধ থাকিব এতিয়া কৈছে ইয়াত কেতিয়া খোলা থাকে কেতিয়া বন্ধ থাকে ইয়াত চোৱা এটা খোলা অৱস্থা আৰু এই সাইডত যেটো দেখিছে এটো তোমালোকৰ বি অৱস্থাটো হ'ল বন্ধ অৱস্থা এতিয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে নৱম শ্ৰেণীত তোমালোকে পাইছা যে সৰু সৰু ছিদ্ৰৰ কথা তাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়
সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজতেই হয় মানে এই ৰন্ধ্ৰদেই কি হ'ব আদান প্ৰদানখিনি হ'ব কিন্তু এইটো মনত ৰাখিবা যে গেছৰ আদান প্ৰদান পাতৰ উপৰিও কাণ্ড শিপাৰ উপৰিভাগৰ জৰিয়তেও সংঘটিত হয় মানে যিবিলাক গছৰ কাণ্ড বা কোমলীয়া সেউজীয়া অংশত থাকিব সেইবিলাকৰ মাজৰেও কিন্তু কি হ'ব পাৰে গেছীয় আদান প্ৰদান হ'ব পাৰে এনেকুৱা নহয় যে অকল পাতেৰে হ'ব ঠিক আছে আৰু কেতিয়াবা কেতিয়াবা কিহেৰে হ'ব তোমাৰ শিপাৰেও হ'ব পাৰে এতিয়া চোৱা যেহেতু এই পত্ৰৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণৰ পানীও এৰি দিব লাগে সেয়েহে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড প্ৰয়োজন নোহোৱাৰ সময়ত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ থাকে চোৱা যেতিয়া লগতিয়াল আমাক লাগা হোৱা নাই কি লাগা হোৱা নাই যেতিয়া কাৰ্বন ডাই অক্সাইড লাগা হোৱা নাই তেতিয়া কি হ'ব সি বন্ধ হৈ থাকিব আৰু যেতিয়া সালোকসংশ্লেষণ হ'ব তেতিয়া কি হ'ব খোলা থাকিব মানে এতিয়া ক'ব পাৰো আমি পত্ৰৰন্ধ্ৰবিলাক কেতিয়া খোলা থাকিব দিনৰ ভাগত খোলা থাকিব কাৰণ দিনৰ ভাগতেতো সালোকসংশ্লেষণ হ'ব নিশাটো নহয় সেইকাৰণে নিশা সাধাৰণতে কি থাকে এই পত্ৰৰন্ধ্ৰবিলাক বন্ধ হৈ থাকে ঠিক আছে এটা কোনে নিয়ন্ত্ৰণ কৰে এই বস্তুটো চাব লাগিব এটো সদায় কি দে এটো ৰক্ষী কোষ থাকে তোমালোকে দেখিছা দুই পিনে দুটা ৰক্ষী কোষ আছে মই ইয়াত ড্ৰ কৰি দেখাইছো তোমাক ৰক্ষী কোষ কোন দুটা হয় এইটো এটা দেখিছা ডাঙৰ কোষ ৰঙা দি মই ইয়াত ড্ৰ কৰি দেখাইছো এইটো আৰু এইপিনে এইটো দেখিছা এইটো এটা দুটা ৰক্ষী কোষ ৰক্ষী মানে কি গাৰ্ড তেনেকুৱা সিকিউৰিটি গাৰ্ড থাকে ৰক্ষক হেনেকুৱা ৰক্ষী কোষ দেখিছানে এটা ৰক্ষী কোষ যেতিয়া ৰক্ষী কোষ দুটাৰ মাজত গেপ আহি যায় বা খালি ঠাই আহে তেতিয়া আমি খোলা বুলি কওঁ আৰু যেতিয়া মাজত ঠাই নাথাকে তেতিয়া আমি বন্ধ হৈ যায় বুলি কওঁ কিন্তু কেতিয়া খোল খাব কেতিয়া বন্ধ হ'ব সেইটো কিন্তু ইম্পৰ্টেন্ট তোমালোকে সেইটো জানিব লাগিব কেতিয়া খোল খাব এতিয়া তাৰ সাৰাউন্ডিংত বা চাৰিওকাষে কি আছে পানী আছে যেতিয়া পানী বেছিকে থাকিব তেতিয়া ৰক্ষী কোষবিলাকত এই সাইডৰ পৰা এটা পানীটো মই ধৰা ব্লু কালাৰ দি দিছো এইটো পানীটো ব্লু কালাৰ দিছো এতিয়া পানীবিলাক ভিতৰত সোমালে ঠিক আছে যেতিয়া পানীবিলাক ভিতৰত সোমাব তেতিয়া কি হ'ব এই ৰক্ষী কোষবিলাক ফুলি যায় ঠিক আছে ৰক্ষী কোষবিলাক কি হ'ব ফুলি যাব বা স্ফীত হৈ যাব স্ফীত ইয়াত শব্দটো কি হৈছে স্ফীত এটো দেখিছা স্ফীত হৈ যাব মানে ফুলি যাব তেতিয়া কি হ'ব পত্ৰৰন্ধ্ৰটো খোল খাই যাব আনহাতে যেতিয়া কি হ'ব তোমালোকৰ পানীখিনি ওলাই যাব পানীখিনি ৰক্ষী কোষৰ পৰা যেতিয়া ওলাই যাব ওলাই গলে কি হ'ব ই সংকুচিত হৈ যাব আৰু এতিয়া পানীখিনি সাইডৰ কোষবিলাকত যেতিয়া গুচি যাব পানীখিনি ওলাই গল ন তেনেকুৱাকে তেতিয়া কি হ'ব ৰক্ষী কোষ দুটা চেপেটা হৈ যায় আৰু সংকুচিত হৈ যায় যাৰ ফলত যেটো পত্ৰৰন্ধ্ৰ আছে সেই পত্ৰৰন্ধ্ৰটো বন্ধ হৈ যাব বুজিলা কেনেকুৱাকে পত্ৰৰন্ধ্ৰ খোল খায় আৰু পত্ৰৰন্ধ্ৰ বন্ধ হয় পৰীক্ষাত লিখিব আহে এইটো প্ৰশ্ন পত্ৰৰন্ধ্ৰ খোল খোৱা আৰু বন্ধ হোৱা কাৰ্যকলাপটো বৰ্ণাই লিখা বা কেনেকুৱাকে হয় এইটো বুজাই লিখা তেতিয়া আমি এইখিনি বস্তু লিখিব লাগিব ওকে এতিয়া আৰু এটা কাৰ্যকলাপ দিছে ইয়াত চোৱা কাৰ্যকলাপটো কি কৈছে কাৰ্যকলাপ 6.2 ইয়াত কি কৰিছে চোৱা আমি এইটো কাৰ্যকলাপ পঢ়ি আছো পাতত থকা একে জোখৰ দুজোপা সজীৱ উদ্ভিদ ল'ব দিছে ঠিক আছে 2-3 দিনৰ বাবে উদ্ভিদজোপা এটা অন্ধকাৰ ঠাইত ৰাখি থব দিছে ঠিক আছে অন্ধকাৰ ঠাইত ৰখাৰ পিছত কি হ'ব তাৰ অকমান হেতা বৰণ হৈ যায় হিয়ত দেখাত প্ৰত্যেকজোপাকে বেলেগ বেলেগ দুখন গ্লাছৰ থালৰ ওপৰত ৰখা হৈছে এতিয়া তাৰ এজোপাৰ কাষত সৰু কাঁচৰ প্লেটত কি দেখা হৈছে পটাছিয়াম হাইড্ৰক্সাইড দি থোৱা হৈছে এই ইয়াত চোৱা এইখিনি পটাছিয়াম হাইড্ৰক্সাইড আসলে পটাছিয়াম হাইড্ৰক্সাইডৰ কাম কি পটাছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডখিনি শুহি লয় কাৰ্বন ডাই অক্সাইড যিমান ওচৰে পাজৰে থাকে সেইখিনি গোটেই কি শুহি ল'ব পাৰে পটাছিয়াম হাইড্ৰক্সাইডে ঠিক আছে এতিয়া চিত্ৰত দেখুৱাৰ দৰে কি কৰিছে ইয়াতে দুটা বেলজাৰৰ হয় বেলজাৰ মানে কি এইটো বেলজাৰ ইয়াতে ওপৰত ঢাকন যে দি থৈ দিছে সেইটো বেলজাৰ বুলি কৈছে সেই বেলজাৰ দুটা বহুৱাই দিছে ঠিক আছে এটা বহুৱাই দিয়াৰ পিছত কি হৈছে বাহিৰৰ লগত তাৰ কানেকচন নাই একো ভিতৰত যেখিনি বায়ু আছে সেইখিনি আছে আৰু কি কৰিছে বেলজাৰ দুটা গ্লাছৰ থালৰ সংলগ্ন কৰি তাত কি কৰিব দিছে তোমাৰ ভেসলিন দি বন্ধ কৰিব দিছে ভেসলিন দি কিয় বন্ধ কৰিব দিছে কাৰণ যাতে বাহিৰৰ পৰা আকৌ কি নহয় তোমাৰ গ্যাস বিলাক সোমাই যাব নোৱাৰে ঠিক আছে এতিয়া 2 ঘণ্টাৰ বাবে কি কৰিব দিছে সূৰ্যৰ পোহৰত ৰাখিব দিছে সূৰ্যৰ পোহৰত ৰাখিব দি প্ৰত্যেকজোপা উদ্ভিদৰ এখিলাকৈ পাত ছিঙি আনি ওপৰৰ কাৰ্যকলাপ কৰা নিচিনাকৈ চেতহৰৰ উপস্থিতি কৰি চাব দিছে এতিয়া তাৰ পিছত দুটাৰে পৰা কি কৰিব দিছে অলপ অলপ তোমাৰ কি আনিব দিছে পাত এখিলা এখিলা ছিঙি আনিব দিছে আনি পেলাই কি কৰিব দিছে পৰ্যবেক্ষণ কৰিব দিছে ক'ত চেতহাৰ আছে ক'ত চেতহাৰ নাই এতিয়া চেতহাৰ ক'ত থাকিব চেতহাৰ অকল এইটোত দেখা যাব কাৰণ যত আমাৰ কি নাই যত পটাছিয়াম হাইড্ৰক্সাইডৰ থালিটো ৰাখা নাই
কাৰণ ইয়াত থকা প্ৰথম এটোত থকা এইখিনি পটাছিয়াম হাইড্ৰক্সাইডে কি কৰিলে কাৰ্বন ডাই অক্সাইডখিনি গোটেই শোষণ কৰি ল'লে কাৰ্বন ডাই অক্সাইড শোষণ হ'ল মানে কি হ'ল ই সালোকসংশ্লেষণ কৰিব পৰা নাই আৰু সালোকসংশ্লেষণ কৰিব পৰা নাই মানে চেতহাৰ উৎপন্ন হোৱা নাই মানে প্ৰথম এটোত কি আছে ইয়াত তোমাৰ চেতহাৰ পৰিমাণ আমি নাপাম আনহাতে বিটোত কি পাম আমি চেতহাৰটো পাম বুজি পালা কাৰ্যকলাপটো কেনেকুৱাকৈ কৰা হৈছে এটো আছিল কাৰ্যকলাপ এতিয়া উল্লেখিত কাৰ্যকলাপ দুটাৰ ভিত্তি কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে যে সূৰ্যৰ পোহৰ অপৰিহাৰ্য সেই কথাটো আমি গম পালো ঠিক আছে দুটাই আমি পৰীক্ষাৰ সহায়ত আমি গম পালো এতিয়ালৈকে আমি স্বপক্ষীয় জীৱই কেনেকৈ সিহঁতৰ লাগতিয়াল শক্তি আহৰণ কৰে তাৰ বিষয়ে আলোচনা কৰিলো ঠিক আছে সিহঁতৰ শৰীৰৰ গঠনৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰীৰ প্ৰয়োজন যেনেকা স্থলজ উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পানী ক'ৰ পৰা ল'ব মাটিৰ পৰা ল'ব শিপাৰ সহায়ত ঠিক আছে আৰু যিবিলাক নাইট্ৰজেন ফসফৰাছ বা যিকোনো তোমাৰ যিবিলাক তোমাৰ আয়ন বিলাক লাগে সেইবিলাক ক'ৰ পৰা ল'ব মাটিৰ পৰা ল'ব এইখিনি আছিল তোমালোকৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়া ঠিক আছে ইয়াতে কৈছে যে ইয়াৰে নাইট্ৰজেন মৌলবিধৰ আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণৰ বাবে অতি প্ৰয়োজন নাইট্ৰজেনটো সাধাৰণতে কি কৰে তোমালোকে আগতে নাইট্ৰজেন চক্ৰত পাইছা যে কেনেকুৱাকৈ নাইট্ৰজেনটো মাটিৰ পৰা কিছুমান বেক্টেৰিয়াৰ সহায়তো ই ল'ব পাৰে ঠিক আছে ইয়াক অজৈব নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে আহৰণ কৰিলে কেতিয়াবা বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰা কিছুমান যৌগৰ পৰাও এইবিলাক আহৰণ কৰি লয় বেক্টেৰিয়াটো কি আছে ইয়াৰ বহুত ডাঙৰ ৰোল আছে বা বেক্টেৰিয়াই বহুত সহায় কৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ কাৰণে এতিয়া আমি নেক্সট পাৰ্টটোত কি চাম পৰপক্ষিত পুষ্টি চাম আজি আমি কি চালো উদ্ভিদৰ সালোকসংশ্লেষণৰ কথাটো চালো তাৰপিছত তোমালোকৰ কাৰ্যকলাপ দুটা চালো কেনেকুৱাকৈ চেতহাৰৰ উপস্থিতি আমি প্ৰমাণ কৰিব পাৰো আয়োডিনৰ সহায়ত তাৰপিছত আমি কি চালো পত্ৰৰন্ধ্ৰ কেনেকুৱাকৈ খোল আৰু বন্ধ খাব খোলা খাব আৰু কেনেকুৱাকৈ বন্ধ হ'ব সেইখিনি বস্তু চালো ঠিক আছে এতিয়া নেক্সট ক্লাছত আমি কি চাম মানে 4 নম্বৰ পাৰ্টটোত আমি কি চাম হেটাৰট্ৰফিক নিউট্ৰিশ্যন বা পৰপক্ষিত পুষ্টি ইয়াত আমি মানুহৰ কথা চাম ওকে তোমালোকে যদি কিবা বুজি নোপোৱা মোক তোমালোকে পাৰ্সোনালিও সুধিব পাৰিবা ঠিক আছে ওকে আজিৰ কাৰণে এইখিনি আছিল ধন্যবাদ